নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আমি এই ভিডিঅ'টোত ব্ৰিক্স সামিটৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চালে আপোনাৰ ব্ৰিক্স সামিটৰ ওপৰত গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। প্ৰথমে আমি ব্ৰিক্স সামিটৰ ওপৰত কেইটামান কথা জানি লওঁ আহক। প্ৰথম কুৱেশ্যন, হোৱাট ইজ ব্ৰিক্স? ব্ৰিক্স কি? উত্তৰ, ব্ৰিক্স ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাক বুজায়। বিশ্বজুৰি এইবোৰ হৈছে 5খন দ্ৰুতগতিত বৃদ্ধি পোৱা উদীয়মান অৰ্থনীতি। নেক্সট কুৱেশ্যন, ৱেন ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিক্স সামিট হেল্ড? প্ৰথম ব্ৰিক্স শীৰ্ষ সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? প্ৰথম ব্ৰিক্স 2009 চনৰ জুন মাহত ৰাছিয়াৰ একানিনবাৰ্গত হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি ব্ৰিক্স সামিট হেভ বিন হেল্ড? এতিয়ালৈ কিমানখন ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছে? উত্তৰ, 2009ৰ পৰা 2023 চনলৈ 15খন ব্ৰিক্স শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ডেভেলপমেণ্ট এজেণ্ডা ফৰ ব্ৰিক্স? ব্ৰিক্স উন্নয়নৰ কাৰ্যসূচী কি? উত্তৰ, জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন, খাদ্য আৰু শক্তি সুৰক্ষা, স্বাস্থ্য, বিশ্ব বাণিজ্য ব্যৱস্থা, আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক উন্নয়ন। নেক্সট কুৱেশ্যন, হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য ব্ৰিক্স বেংক? ব্ৰিক্স বেংকৰ সভাপতি কোন? উত্তৰ, ব্ৰিক্স বেংকৰ প্ৰথম সভাপতি ভাৰতৰ KV কামাথ। নেক্সট কুৱেশ্যন, ৱেৰ ডিড 8th ব্ৰিক্স সামিট টেক প্লেচ? 8th ব্ৰিক্স সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ, ভাৰতৰ গোৱা ৰাজ্যত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ৱেন ডিড চাউথ আফ্ৰিকা বিকাম দ্য মেম্বাৰ নেশ্যন অফ ব্ৰিক্স অফিচিয়েলি? দক্ষিণ আফ্ৰিকা আনুষ্ঠানিকভাৱে কেতিয়া ব্ৰিক্স সদস্য ৰাষ্ট্ৰ হৈছিল? উত্তৰ, 2010 চনৰ 28 ডিচেম্বৰত। নেক্সট কুৱেশ্যন, ৱেৰ ৱাজ দ্য 9th ব্ৰিক্স সামিট টেক প্লেচ ইন 2017? 2017 চনত 9ম ব্ৰিক্স সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ, চীন দেশৰ পেকিঙত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ মেম্বাৰ কাণ্ট্ৰি অফ ব্ৰিক্স হেজ দ্য হাইয়েষ্ট GDP এজ পাৰ 2015? 2015 চনৰ হিচাপত ব্ৰিক্সৰ কোনখন সদস্য দেশৰ GDP সৰ্বাধিক? উত্তৰ, ভাৰত। নেক্সট কুৱেশ্যন, ৱেৰ ডিড দ্য 7th ব্ৰিক্স মিট টেক প্লেচ? 7নং ব্ৰিক্স মিট ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ, উফা, ৰাছিয়াত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ৱেৰ ডিড দ্য 4th ব্ৰিক্স সামিট টেক প্লেচ? চতুৰ্থ ব্ৰিক্স শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ, নতুন দিল্লী, ভাৰত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য PM অফ ইণ্ডিয়া ডিউৰিং দ্য 4th ব্ৰিক্স সামিট? চতুৰ্থ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ, শ্ৰী মনমোহন সিং। নেক্সট কুৱেশ্যন, হোৱাট ডাজ CRA ষ্টেণ্ড ফৰ ইন ব্ৰিক্স CRA? ব্ৰিক্স CRA কি বুজায়? উত্তৰ, আকস্মিক সংৰক্ষিত ব্যৱস্থা মানে কণ্টিনজেণ্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্ট। নেক্সট কুৱেশ্যন, ৱেৰ ইজ ব্ৰিক্স নিউ ডেভেলপমেণ্ট বেংক লোকেটেড? ব্ৰিক্স নিউ ডেভেলপমেণ্ট বেংক ক'ত অৱস্থিত? উত্তৰ, চীনৰ চাংহাইত। নেক্সট কুৱেশ্যন, ৱেন ডিড CRA এণ্ড NDB বিকাম এক্টিভ? CRA আৰু NDB কেতিয়া সক্ৰিয় হৈছিল? উত্তৰ, 2015 চনত। এতিয়া আমি এইবাৰ চাউথ আফ্ৰিকাত হৈ যোৱা ব্ৰিক্স সামিটৰ ওপৰত কেইটামান MCQ কুৱেশ্যন আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, ৱেন ডিড প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী পাৰ্টিচিপেট ইন দ্য 15th ব্ৰিক্স সামিট আণ্ডাৰ চাউথ আফ্ৰিকাছ চেয়াৰমেনশ্বিপ? প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত সন্মিলিত 15th ব্ৰিক্সত কেতিয়া অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি, 23 আগষ্ট 2023। নেক্সট কুৱেশ্যন, হোৱাট ৱেৰ ছাম অফ দ্য টপিক ডিছকাছ ডিউৰিং দ্য 15th ব্ৰিক্স সামিট? 15 সংখ্যক ব্ৰিক্স সন্মিলনৰ সময়ত আলোচনা কৰা বিষয় কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, গ্ল'বেল ইকনমিক ৰিকভাৰী এণ্ড পাৰ্টনাৰশ্বিপ উইথ আফ্ৰিকা। নেক্সট কুৱেশ্যন, হোৱাট ডাজ দ্য এক্ৰনমাছ ব্ৰিক্স ষ্টেণ্ড ফৰ ইন প্ৰাইম মিনিষ্টাৰ মোদীজ এড্ৰেছ? প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত ব্ৰিক্স নামৰ সংক্ষিপ্ত ৰূপটোৱে কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, ব্ৰেকিং বেৰিয়াৰ, ৰিভিটেলাইজিং ইকনমিজ, ইনস্পায়াৰিং ইনোভেশ্যন, ক্ৰিয়েটিং অপৰচুনিটিজ এণ্ড শ্বাৰ্পিং দ্য ফিউচাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্ৰপ'জেল ৱাজ নট হাইলাইটেড বাই প্ৰাইম মিনিষ্টাৰ মোদী ডিউৰিং ব্ৰিক্স সামিট? শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তলৰ কোনটো প্ৰস্তাৱৰ ওপৰত আলোকপাত কৰা নাছিল? শুদ্ধ উত্তৰ অপশ্যন চি, এনহান্সিং চাইবাৰ ছিকিউৰিটি থ্ৰু জইণ্ট ইনিচিয়েটিভ। নেক্সট কুৱেশ্যন, হোৱাট ডিড প্ৰাইম মিনিষ্টাৰ মোদী আৰ্জ ব্ৰিক্স পাৰ্টনাৰশ্বিপ টু ডু ইন অৰ্ডাৰ টু চেণ্ড এ গ্ল'বেল মেছেজ? প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিক্সৰ অংশীদাৰসকলক কি কৰিবলৈ আহ্বান জনাইছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, ডিছপ্লে ইউনিটি এণ্ড এভইড পলাৰাইজেশ্যন। নেক্সট কুৱেশ্যন, হোৱাট প্ৰপ'জেল ডিড PM মোদী মেক ডিউৰিং হিজ ইণ্টাৰভেনশ্যনছ এট দ্য 15th ব্ৰিক্স সামিট? 15 নম্বৰ ব্ৰিক্স সন্মিলনৰ হস্তক্ষেপৰ সময়ত PM মোদীয়ে কি প্ৰস্তাৱ আগবঢ়াইছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, ক্ৰিয়েটিং এ ব্ৰিক্স স্পেচ এক্সপ্লৰেশ্যন কনচৰ্টিয়াম
and supporting skill development. Next question. What did Prime Minister Modi urge BRICS partners to convey through their action at the summit? প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিক্স শীৰ্ষ সন্মিলনৰ কাৰ্যসূচীসমূহত অংশীদাৰসকলক তেওঁলোকৰ জৰিয়তে কি বুজাবলৈ আহ্বান জনাইছিল? শুদ্ধ উত্তৰ অপশ্যন চি, এ মেছেজ অফ ইউনিটি নট পলাৰাইজেশ্যন। নেক্সট কুৱেশ্যন, হোৱাট কল দিছ প্ৰাইম মিনিষ্টাৰ মোদী মেক ৰিগাৰ্ডিং দ্য এক্সপেন্স অফ ব্ৰিক্স? প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিক্সৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত কি আহ্বান জনাইছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, এক্সহৰ্টিং ব্ৰিক্স টু বিল্ড কনচেনচাছ অন ইটছ এক্সপেনশ্যন। নেক্সট কুৱেশ্যন, হোৱাট ইণ্টাৰনেশ্যনেল এলায়েন্স ডিড পিএম মোদী প্ৰপ'জ ফৰ দ্য প্ৰটেকশ্যন অফ বিগ কেট? বিগ কেটৰ সুৰক্ষাৰ বাবে পিএম মোদীয়ে কি আন্তঃৰাষ্ট্ৰীয় মিত্ৰতাৰ প্ৰস্তাৱ দিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, ব্ৰিক্স ৱাইল্ড লাইফ প্ৰটেকশ্যন কাউন্সিল। নেক্সট কুৱেশ্যন, ইন দ্য কণ্টেক্সট অফ 15 BRICS Summit, হোৱাট কি ৰিফৰ্ম ডিড প্ৰাইম মিনিষ্টাৰ মোদী এডভকেট ফৰ ৰিগাৰ্ডিং দ্য ইউনাইটেড নেশ্যনছ? পঞ্চদশ ব্ৰিক্স সন্মিলনৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ সন্দৰ্ভত কি মূল সংস্কাৰৰ পোষকতা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি, ছেটিং ডিফাইন টাইমলাইনছ ফৰ UNSC ৰিফৰ্মছ। এতিয়া আমি ব্ৰিক্স কাউণ্ট্ৰিবিলাকৰ ওপৰত কিছুমান MCQ কুৱেশ্যন আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ ন'ন ফৰ ইটছ এক্সপাৰ্টাইজ ইন দ্য ফিল্ড অফ স্পেচ এক্সপ্লৰেশ্যন? মহাকাশ অন্বেষণ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বাবে কোনখন ব্ৰিক্স দেশ পৰিচিত? শুদ্ধ উত্তৰ অপশ্যন চি, ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট বাই লেণ্ড এৰিয়া? ভূমিৰ হিচাপত কোনখন ব্ৰিক্স দেশ আটাইতকৈ ডাঙৰ? শুদ্ধ উত্তৰ অপশ্যন বি, ৰাছিয়া। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট বাই পপুলেশ্যন? কোনখন ব্ৰিক্স দেশৰ জনসংখ্যা আটাইতকৈ বেছি? শুদ্ধ উত্তৰ অপশ্যন চি, ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ ফেমাছ ফৰ ইটছ প্ৰডাকশ্যন এণ্ড এক্সপৰ্ট অফ ডায়মণ্ড? হীৰা উৎপাদন আৰু ৰপ্তানিৰ বাবে কোনখন ব্ৰিক্স দেশ বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন বি, ৰাছিয়া। নেক্সট কুৱেশ্যন, হুইচ চিটি হষ্টেড দ্য 11 BRICS Summit ইন 2019? 2019 চনত কোনখন চহৰত 11 সংখ্যক ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, ব্ৰাজালিয়া, ব্ৰাজিল। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ ন'ন ফৰ ইটছ এডভান্সমেণ্ট ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী? উন্নত ঔষধ উদ্যোগৰ বাবে কোনখন ব্ৰিক্স দেশ পৰিচিত? শুদ্ধ উত্তৰ অপশ্যন চি, ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ অফটেন ৰেফাৰ্ড টু এজ দ্য গেটৱে অফ আফ্ৰিকা? ব্ৰিক্সৰ কোনখন দেশক প্ৰায়ে আফ্ৰিকাৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি, চাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যন, দ্য নিউ ডেভেলপমেণ্ট বেংক ৱাজ এষ্টাব্লিছড বাই ব্ৰিক্স কাণ্ট্ৰিজ টু ফাণ্ড প্ৰজেক্টছ ইন হুইচ ছেক্টৰ? কোনবোৰ খণ্ডৰ প্ৰকল্পৰ পুঁজিৰ বাবে ব্ৰিক্স দেশসমূহে নিউ ডেভেলপমেণ্ট বেংক স্থাপন কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ ন'ন ফৰ ইটছ ভাষ্ট ৰিজাৰ্ভ অফ অইল এণ্ড নেচাৰেল গেছ? ব্ৰিক্সৰ কোনখন দেশ তেল আৰু প্ৰাকৃতিক গেছৰ বিশাল মজুতৰ বাবে জনাজাত? শুদ্ধ উত্তৰ অপশ্যন বি, ৰাছিয়া। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড চাউথ আফ্ৰিকা জইন দ্য ব্ৰিক্স গ্ৰুপ মেকিং ইট ব্ৰিক্স ইনষ্টিটিউট অফ ব্ৰিক? কোন বছৰত দক্ষিণ আফ্ৰিকাই ব্ৰিক্সত যোগদান কৰি ব্ৰিক পৰিৱৰ্তে ব্ৰিক্স কৰি তুলিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 2010। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ ফেমাছ ফৰ ইটছ কাৰ্নিভেল ফেষ্টিভেল? কাৰ্নিভেল উৎসৱৰ বাবে কোনখন ব্ৰিক্সৰ দেশ বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন এ, ব্ৰাজিল। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ এছ'চিয়েটেড উইথ দ্য ট্ৰেন্স চাইবেৰিয়ান ৰেলৱে, ওৱান অফ দ্য লংগেষ্ট ৰেলৱে লাইন ইন দ্য ৱৰ্ল্ড? বিশ্বৰ অন্যতম দীঘল ৰেলপথ ট্ৰেন্স চাইবেৰিয়ান ৰেলৱেৰ সৈতে ব্ৰিক্সৰ কোনখন দেশ জড়িত? শুদ্ধ উত্তৰ অপশ্যন বি, ৰাছিয়া। নেক্সট কুৱেশ্যন, হুইচ চিটি হষ্টেড দ্য ফাৰ্ষ্ট ব্ৰিক্স ছামিট? কোনখন চহৰত প্ৰথম ব্ৰিক্স শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ, মস্কো, ৰাছিয়া। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰিজ ৰিন'ড ফৰ ইটছ ছফ্টৱেৰ এণ্ড ইনফৰমেশ্যন টেকন'লজি ছাৰ্ভিচেছ? ব্ৰিক্সৰ কোনখন দেশ ছফ্টৱেৰ আৰু ইনফৰমেশ্যন টেকন'লজিৰ সেৱাৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন চি, ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰি ইজ ন'ন ফৰ ইটছ ৰেইনব' নেশ্যন নিকনেম ডিউ টু ইটছ ডাইভাৰ্ছ পপুলেশ্যন? ব্ৰিক্সৰ কোনখন দেশ বৈচিত্ৰ্যময় জনসংখ্যাৰ কাৰণে ৰেইনব' নেশ্যন নামটোৰ বাবে পৰিচিত? শুদ্ধ উত্তৰ অপশ্যন ডি, চাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যন, হুইচ ব্ৰিক্স কাণ্ট্ৰিজ ৰিকগনাইজ ফৰ ইটছ কণ্ট্ৰিবিউশ্যন টু ক্লাছিকেল মিউজিক, বেলেট এণ্ড লিটাৰেচাৰ? কোনখন ব্ৰিক্সৰ দেশ শাস্ত্ৰীয় সংগীত, বেলেট আৰু সাহিত্য প্ৰতীক আগবঢ়োৱা অৱদানৰ বাবে স্বীকৃতিপ্ৰাপ্ত? শুদ্ধ উত্তৰ অপশ্যন বি, ৰাছিয়া। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।